হাই ফ্ৰেণ্ডছ, মই অমিয়ে মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কি বিষয়ত ভিডিঅ' বনাইছোঁ সেয়া নিশ্চয় থাম্বনেইল দেখি আপোনালোকে জানিব পাৰিছে। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। দহি বান্ধিবলৈ আমাক লাগিব এটা বেজী আৰু লাগিব এটা গুলি সূতা, যিটো আমি কাপোৰ চিলাওঁতে ব্যৱহাৰ কৰোঁ, এখন কেঁচি আৰু লগতে লাগিব আমাক সূতা। সূতা আপোনালোকে যিকোনো ল'ব পাৰে, ডলি সূতাও ল'ব পাৰে। মই ঊল সূতা ব্যৱহাৰ কৰিছোঁ আৰু লগতে আপোনালোকে সূতাৰ মুঠাৰ চাইজটো নিজৰ পচন্দৰ মতে সৰু ডাঙৰ কৰিব পাৰে। মই ইমানটো জোখতে ভাল পাওঁ, সেইকাৰণে ইমানটো জোখতে লৈছোঁ। বলক তেন্তে মইনো কেনেকৈ বান্ধিলোঁ সেয়া আপোনালোকক দেখাওঁ। মই এইবোৰ লগাই থৈছিলোঁ, হ'লেও আৰু মই দেখাম পিছত কেনেকৈনো মই লগাইছিলোঁ সেইবোৰো। এনেকৈ কৰিব আপোনালোকে। সূতাডাল ইয়াৰ মাজত সুমুৱাই দিব। তাৰপিছত এনেকৈ আঙুলিটো লৈ ল'ব, যাতে ফাগ এটা হৈ থাকে সূতাডাল উলিয়াই আনিবৰ কাৰণে। এনেকৈ টানকৈ দিব, যাতে গাঁঠিটো পিছলৈ গুচি নাহে, সূতাখিনি তললৈ নাহে আৰু সহজে খুলি নাযায়। এনেকৈ টানিব, হ'লেও বহুত জোৰতো নাটানিব, যাতে ছিগি নাযায়। সেইটো জোখত টানিব। আৰু লগতে এনেকৈ দেখিছে নিশ্চয়। আৰু মই যে সূতাডাল দীঘল চুটি কৰিছোঁ, কাৰণ মই এডাল সূতাৰেহে, এই তিনিডালেহে মই গাঁঠি দিম। এইডাল মই এনেকৈ এৰি দিছোঁ। তাৰপিছত এনেকৈ কৰিব। এডাল এনেকৈ ডাঙৰকৈ ফাঁক থকাকৈ ৰাখিব আৰু এডাল আপুনি একদম লগত লগাই দিব। তাৰপিছত আপোনালোকে এনেকৈ সুমুৱাই দিব আৰু এবাৰ ঘূৰাই পেলাই সুমুৱাই দিব। তাৰপিছত টানি দিব। তেনেকৈ টানি দিলে আপোনাৰ দহিৰ যোনটো গাঁঠি সেইটো সহজে খোল খাই নাযায়। তাৰপিছত মই এতিয়া কাটি নিদিওঁ, এনেকৈ কৰিম। চাদৰখন উল্টা কৰি ল'লে মোৰ গাঁঠি দিবলৈ সুবিধা হ'ব। এনেকৈ চাব, ইমানটো জোখত দীঘলকৈ ৰাখিলেই হৈ গ'ল। আকৌ ইটো যেনেকৈ মই গাঁঠি দিছিলোঁ সেইটো নিচিনাকৈ গাঁঠিটো দি গ'লেই হৈ যাব। অলপ ওলমি থাকিলে দহিটো দেখিবলৈ খুব ধুনীয়া লাগে, নহয় জানো? এনেকৈ আপোনালোকে অলপ টানকৈ দিব গাঁঠিটো, যাতে সহজে খুলি নাযায়। এতিয়া মই এডাল সূতাটো লগাই পেলাই আপোনালোকক দেখুৱাওঁ নিশ্চয়, নহ'লে আপোনালোকে ভাবিব আকৌ কি কৰি দেখুৱালে আমাকচোন, কেনেকৈ কৰিলে, কি কৰিলে, একো নেদেখালে বুলি। সেইকাৰণে মই এডাল আপোনালোকক এইফালে ছাইডতে লগাই দেখুৱাওঁ। সূতাডাল আপোনালোকে, এডাল বেয়া হৈ গ'ল। এডাল চুটি এডাল দীঘলকৈ ল'ব, তেতিয়া গাঁঠিটো দিবলৈ সুবিধা হয়। যিহেতু এডালেহে গাঁঠিটো দিম, আৰু পৰাপক্ষত আপোনালোকে দীঘলকৈ ৰাখিব যদিহে প্ৰথমবাৰৰ কাৰণে দহি বান্ধিবলৈ শিকিছে। এনেকৈ গাঁঠি এটা দি দিলেই হৈ গ'ল, পাক নিদিলেও হৈ যায়। পাক নিদিলেও এতিয়া দেখিছে এনেকৈ পাক নিচিনা হৈয়ে গৈছে গাঁঠি এটা দিয়াৰ কাৰণে। আপোনালোকে দুটা তিনিটাও দিব পাৰে, ইচ্ছা কথা। তাৰপিছত মই আৰু এটা বান্ধি দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত মই কেনেকৈ কাটিম সেইটো দেখুৱাই দিম। নিশ্চয় ভিডিঅ'টো দেখি জানিব পাৰিছে মই কেনেকৈনো গাঁঠি দিছোঁ। এনেকৈ আঙুলিৰ সহায়তো আপোনালোকে ফাঁকটো ৰাখিব পাৰে। তাৰপিছত এটা ফাঁক ৰাখিব, এটাত আপোনালোকে একেবাৰে লগাই দিব সম্পূৰ্ণকৈ। মই এতিয়া কাটি দিছোঁ, যিহেতু বহুতখিনি লগালে সময় বহুত লাগিব, ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই যিহেতু এডিটিং নকৰোঁ, এনেকৈ কাটি দিলেই হৈ গ'ল।
দীঘলটো আপোনালোকৰ ইচ্ছা অনুসৰি ল'ব পাৰে, কিছুমানেতো বহুত দীঘলকৈ দহিটো লগায়, সেইকাৰণে মই বাৰু বেছি দীঘলকৈ লগোৱা নাই। এনেকৈ কাটি দিব। কটাটো দেখুৱাবৰ কাৰণে বাৰু